শ্ৰীমদ্ভাগৱত গীতা একাদশ অধ্যায় বিশ্বৰূপ দৰ্শন যোগ। ওম পৰমাত্মনে নমঃ। অৰ্জুনে ক'লে, হে কৃষ্ণ, অনুগ্ৰহপূৰ্বক তুমি মোক পৰম গোপনীয় অধ্যাত্ম বিষয়ক যি কথা ক'লা তাৰ দ্বাৰা মোৰ অজ্ঞান দূৰ হ'ল। কাৰণ হে কমল নয়ন, মই তোমাৰ পৰা প্ৰাণীৰ উৎপত্তি আৰু বিনাশ বিস্তাৰিতভাৱে শুনিলোঁ আৰু তোমাৰ অবিনাশী মহিমাৰ বিষয়ে শুনিলোঁ। হে পৰমেশ্বৰ, তুমি যেনেকৈ তোমাৰ বিষয়ে কৈছা ঠিক তেনেই, কিন্তু হে পুৰুষোত্তম, তোমাৰ জ্ঞান, ঐশ্বৰ্য, শক্তি, বল, বীৰ্য আৰু তেজযুক্ত ঐশ্বৰিক ৰূপক মই প্ৰত্যক্ষভাৱে চাবলৈ বিচাৰোঁ। হে প্ৰভু, যদি তোমাৰ সেই ৰূপ চাবলৈ মোৰ যোগ্যতা আছে বুলি ভাবা, তেনেহ'লে হে যোগেশ্বৰ, তোমাৰ সেই অবিনাশী ৰূপ মোক দেখুওৱা। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, এতিয়া তুমি মোৰ শ শ হাজাৰ হাজাৰ নানা প্ৰকাৰৰ আৰু নানা বৰণৰ তথা নানা আকৃতিযুক্ত দিব্যৰূপক চোৱা। হে ভৰতবংশী অৰ্জুন, তুমি মুঠ দ্বাদশ আদিত্যক, ৮ বসুক, একাদশ ৰুদ্ৰক, ২ জন অশ্বিনী কুমাৰক আৰু ৪৯ মৰুদগণক চোৱা, তথা এনেকুৱা আৰু বহুবিলাক আগতে কেতিয়াও দেখা নোপোৱা আশ্চৰ্যময় ৰূপক দৰ্শন কৰা। হে অৰ্জুন, এতিয়া মোৰেই শৰীৰৰ এঠাইত থকা চৰাচৰ সহিত সম্পূৰ্ণ জগতক চোৱা আৰু ইয়াৰ বাহিৰেও আন যিবিলাক চাব খোজা তাকো চোৱা। কিন্তু তোমাৰ এই প্ৰাকৃত চকুৰে তুমি মোক দেখিবলৈ কোনোমতে সমৰ্থ নোহোৱা। সেইকাৰণে তোমাক মই এজুৰি দিব্য চকু দিওঁ, যাৰ দ্বাৰা মোৰ সেই ঐশ্বৰ্য যোগশক্তিৰূপ বিশ্বৰূপক দৰ্শন কৰা। শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰে কোৱাৰ পিছত সঞ্জয়ে ধৃতৰাষ্ট্ৰক ক'বলৈ ধৰিলে, হে মহাৰাজ, মহাযোগেশ্বৰ আৰু সকলো পাপক নাশ কৰিব পৰা ভগৱানে এনেকৈ কৈ তাৰ পিছত অৰ্জুনক পৰম ঐশ্বৰ্যযুক্ত দিব্যৰূপ দেখুৱালে। অনেক মুখ আৰু অনেক চকু থকা, অদ্ভুত ৰূপধাৰী, দিব্যভূষণ পৰিধান কৰা, বহুতো দিব্য অস্ত্ৰ শস্ত্ৰ হাতত লৈ থকা, দিব্যমালা আৰু বস্ত্ৰ ধাৰণ কৰা আৰু শৰীৰত দিব্য গন্ধৰ প্ৰলেপ থকা, সকলো ফালৰ পৰা আশ্চৰ্যজনক সীমাহীন সকলো ফাললৈ মুখ কৰি থকা বিৰাট স্বৰূপ পৰমদেৱ পৰমেশ্বৰক অৰ্জুনে দেখা পালে। আকাশত হাজাৰ সূৰ্য একেলগে উদয় হ'লে যি উজ্জ্বলতা প্ৰকাশ পায়, সিও বিশ্বৰূপ পৰমাত্মাৰ উজ্জ্বলতাৰ সদৃশ কাচিতহে হ'ব পাৰে। তেতিয়া পাণ্ডুপুত্ৰ অৰ্জুনে বিভিন্ন প্ৰকাৰে বিভক্ত, অৰ্থাৎ পৃথক পৃথকভাৱে সম্পূৰ্ণ জগতখনক দেৱতাসকলৰো দেৱতা ভগৱান শ্ৰীকৃষ্ণৰ সেই শৰীৰৰ একাংশত স্থিত হৈ থকা দেখিবলৈ পালে। তাৰ পিছতে অৰ্জুনে অতি আশ্চৰ্যান্বিত হৈ পুলকিত শৰীৰেৰে হঠাতে প্ৰকাশময় বিশ্বৰূপ পৰমাত্মাক শ্ৰদ্ধা ভক্তি সহকাৰে নতশিৰে প্ৰণাম কৰি হাতজোৰ কৰি ক'বলৈ ধৰিলে, হে দেৱ, মই তোমাৰ শৰীৰত সমস্ত দেৱতাবিলাকক তথা প্ৰাণীসমূহক দেখা পাইছোঁ। কমলৰ আসনত স্থিত ব্ৰহ্মাক দেখা পাইছোঁ, মহাদেৱক, সম্পূৰ্ণ ঋষিকুলক আৰু দিব্য সৰ্পবিলাককো দেখা পাইছোঁ। হে সমস্ত বিশ্বজগতৰ স্বামী, তোমাৰ অনেক বাহু, অনেক উদৰ, অনেক মুখ আৰু অনেক চকুৰে যুক্ত তথা সকলো পিনৰ পৰা অনন্ত ৰূপ দেখা পাইছোঁ। হে বিশ্বৰূপ, মই তোমাৰ অন্ত, মধ্য আৰু আদি হ'লে দেখা পোৱা নাই। তোমাক মই মুকুটধাৰী, গদাধাৰী আৰু চক্ৰধাৰী তথা সৰ্বত্ৰ প্ৰকাশমান তেজপুঞ্জ, প্ৰজ্বলিত অগ্নি আৰু সূৰ্যৰ দৰে জ্যোতিযুক্ত, কঠিনতাৰে দেখা পোৱাৰ যোগ্য তথা সকলো পিনৰ পৰা অপ্ৰমেয় ৰূপে দেখা পাইছোঁ। তুমি জনাৰ যোগ্য পৰম অক্ষৰ অৰ্থাৎ পৰব্ৰহ্ম পৰমাত্মা। তুমিয়েই এই জগতৰ পৰম আশ্ৰয়, অৰ্থাৎ তুমিয়েই অনাদি ধৰ্মৰক্ষক আৰু তুমিয়েই অবিনাশী সনাতন পুৰুষ। এয়া মোৰ মত। তোমাক আদি অন্ত আৰু মধ্যৰহিত, অপৰিসীম সামৰ্থ্যৱান, অনন্ত বাহুযুক্ত, চন্দ্ৰ সূৰ্যসম নেত্ৰযুক্ত, প্ৰজ্বলিত অগ্নিৰূপ মুখযুক্ত আৰু নিজৰ তেজেৰেই জগতক তপ্ত কৰি থকা দেখা পাইছোঁ। হে মহাত্মন,
এই স্বৰ্গ আৰু পৃথিৱীৰ মাজৰ সম্পূৰ্ণ আকাশখণ্ড তথা সকলো দিশ একমাত্ৰ তোমাৰ দ্বাৰাইহে পৰিপূৰ্ণ হৈ আছে তথা তোমাৰ এই অলৌকিক আৰু ভয়ংকৰ ৰূপ দেখা পাই তিনিও লোক অত্যন্ত ব্যথিত হৈ পৰিছে। মই দেখিছোঁ সৌৱা দেৱতাসমূহে তোমাতে প্ৰৱেশ কৰিছে আৰু কিছুমান ভয়ভীত হৈ হাতযোৰ কৰি তোমাৰ নাম আৰু গুণ গাব ধৰিছে তথা মহৰ্ষি আৰু সিদ্ধ পুৰুষসকলে কল্যাণ হওক বুলি সুন্দৰ সুন্দৰ স্তোত্ৰ পাঠেৰে তোমাক স্তুতি কৰিব ধৰিছে। যি 11 ৰুদ্ৰ 12 আদিত্য 8 বসু সাধ্যগণ বিশ্বদেৱ অশ্বিনী কুমাৰ তথা মৰুদগণ আৰু পিতৃপুৰুষসকল তথা গন্ধৰ্ব যক্ষ আৰু সিদ্ধিসমূহ আছে এই সকলোবিলাকে বিস্মিত হৈ তোমাৰ ফালে একেথৰে চাই আছে। হে মহাবাহু, তোমাৰ য'ত অনেক মুখ আৰু অনেক চকু আছে, অনেক বাহু অনেক উৰু আৰু অনেক ভৰি অনেক উদৰ আৰু অসংখ্য দাঁত থকা এই বিৰাট ভয়ংকৰ ৰূপ দেখি সকলোৱে অত্যন্ত ব্যাকুল হৈ উঠিছে আৰু ময়ো ব্যাকুল হৈ পৰিছোঁ। কাৰণ হে বিষ্ণু, আকাশক স্পৰ্শ কৰিব পৰা দেদীপ্যমান অনেক বৰ্ণেৰে যুক্ত তথা বিস্তৃত হৈ থকা মুখ আৰু বিশাল তেজস্বী চকুযুক্ত তোমাক দেখি ভয়ভীত অন্তঃকৰণেৰে মই সঁচাকৈয়ে ধৈৰ্য আৰু শান্তি পোৱা নাই আৰু তোমাৰ এই বিকট দাঁতেৰে সৈতে কালাগ্নিৰ দৰে প্ৰজ্বলিত বিশাল মুখখন দেখি মই দিশহাৰা হৈছোঁ আৰু সুখো পোৱা নাই। হে দেৱেশ, হে ত্ৰিজগতৰ আশ্ৰয়স্বৰূপ, তুমি প্ৰসন্ন হোৱা। সৌৱা ৰজা মহাৰজাবিলাকৰে সৈতে ধৃতৰাষ্ট্ৰৰ সকলোবিলাক পুত্ৰই তোমাত প্ৰৱেশ কৰিব ধৰিছে আৰু ভীষ্ম পিতামহ দ্ৰোণ তথা সুতপুত্ৰ কৰ্ণ তথা আমাৰ ফালৰ মুখ্য যোদ্ধাসকল সকলোৱে তোমাৰ বিকট দাঁতবিলাকৰে সৈতে ভয়ানক মুখখনলৈ অতি বেগেৰে গৈ প্ৰৱেশ কৰিব ধৰিছে। কোনোবা একজনক তোমাৰ দুপাৰী দাঁতৰ মাজত চূৰ্ণীকৃত মূৰ্তিৰে সৈতে চেপা খাই থকা দেখা গৈছে। যেনেকৈ নদীবিলাকৰ বিভিন্ন জলপ্ৰবাহ স্বাভাৱিকভাৱে সমুদ্ৰৰ ফালে গতি কৰি সমুদ্ৰত প্ৰৱেশ কৰে, তেনেকৈয়ে নৰলোকৰ এই বীৰ পুৰুষসকলে তোমাৰ প্ৰজ্বলিত মুখমণ্ডলৰ ভিতৰত প্ৰৱেশ কৰিব ধৰিছে। যেনেকৈ ধ্বংসপ্ৰাপ্ত হ'বৰ কাৰণে পতংগবিলাকে মোহবশতঃ অতি বেগেৰে প্ৰজ্বলিত অগ্নিত জঁপিয়াই পৰে, তেনেকৈয়ে এই সকলোবোৰ মনুষ্যই নিজৰ নাশৰ কাৰণে তোমাৰ মুখত অতি বেগেৰে দৌৰি আহি প্ৰৱেশ কৰিছে। হে বিষ্ণু, তুমি তোমাৰ এই বিশাল মুখেৰে সমস্ত লোকবিলাকক গ্ৰাস কৰি জিভাৰে স্বাদ ল'ব ধৰিছা। তোমাৰ এই উগ্ৰ প্ৰকাশে সমস্ত জগতক নিজৰ তেজপুঞ্জেৰে পূৰ্ণ কৰি তপ্ত কৰিব ধৰিছে। হে কৃষ্ণ, এইবাৰ তুমি মোক কোৱাচোন, এই উগ্ৰৰূপ ধাৰণ কৰা তুমি কোন বাৰু? হে দেৱশ্ৰেষ্ঠ, তোমাক নমস্কাৰ কৰিছোঁ, তুমি প্ৰসন্ন হোৱা। আদিপুৰুষ, তোমাক মই বিশেষ ৰূপত জানিব খুজিছোঁ, কাৰণ মই তোমাৰ প্ৰবৃত্তিক এতিয়াও জানিব পৰা নাই। ভগৱান শ্ৰীকৃষ্ণই ক'লে, মই লোকসকলক নাশ কৰা প্ৰবল মহাকাল। বৰ্তমান মই এই সকলোকে নাশ কৰিবলৈ প্ৰবৃত্ত হৈছোঁ, কাৰণ এয়া যে তোমাৰ বিপক্ষৰ সৈন্যবোৰ দেখিছা, সেই সকলোবোৰ তুমি বিনাই অৰ্থাৎ তুমি যুদ্ধ নকৰিলেও নাশ হৈ যাব। গতিকে হে অৰ্জুন, তুমি উঠা, যশস্যা লাভ কৰা আৰু শত্ৰুবিলাকক নাশ কৰি ধন ধানেৰে পৰিপূৰ্ণ ৰাজ্য উপভোগ কৰা। এই সকলোবোৰ শূৰবীৰ মই আগতেই মাৰি থৈ দিছোঁ। হে সব্যসাচী, তুমি এইবিলাকক মাৰি কেৱল নিমিত্ত মাত্ৰ হোৱা। দ্ৰোণাচাৰ্য, ভীষ্ম পিতামহ তথা জয়দ্ৰথ, কৰ্ণ তথা আন বহুতো বীৰক মই মাৰি থোৱাৰ পিছত এইবাৰ তুমি এইবিলাকক নাশ কৰা। তুমি ভয় নকৰিবা, তুমি নিঃসন্দেহে শত্ৰুবিলাকক নাশ কৰি জয়ী হ'ব পাৰিবা, সেইকাৰণেই যুদ্ধ কৰা। এই কথা সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰক ক'লে। মহাৰাজ, ভগৱান শ্ৰীকৃষ্ণৰ এই বচন শুনি কিৰীটিধাৰী অৰ্জুনে কম্পিত দেহে হাতযোৰ কৰি শ্ৰীকৃষ্ণক প্ৰণাম কৰিলে আৰু অত্যন্ত ভয়ভীত হৈ পুনৰ নমস্কাৰ কৰি ভগৱান শ্ৰীকৃষ্ণক গদগদ স্বৰে এইদৰে ক'লে। হে ঋষিকেশ, এয়া সঁচাকৈয়ে যুক্তিযুক্ত যে তোমাৰ নাম গুণ আৰু মাহাত্ম্য কীৰ্তনৰ দ্বাৰা জগত অতিশয় আনন্দিত হৈছে আৰু অনুৰক্ত হৈছে তথা ৰাক্ষসবিলাক অত্যন্ত ভয়ভীত হৈ চতুৰ্দিশে পলাব ধৰিছে আৰু সিদ্ধগণেও তোমাক প্ৰণাম কৰিব ধৰিছে।
হে মহাত্মন, যি তুমি ব্ৰহ্মাৰ স্বজনকৰ্তা, এনে ৰূপ শ্ৰেষ্ঠ তোমাক কিয় বাৰু নমস্কাৰ নকৰিব? কাৰণ হে অনন্ত, হে দেৱেশ, হে ত্ৰিজগতৰ আশ্ৰয়, তুমিয়েই সৎ, অসৎ আৰু তাতকৈ ওপৰৰ অক্ষৰ অৰ্থাৎ সচ্চিদানন্দঘন ব্ৰহ্ম। তুমি আদিদেৱ, সনাতন পুৰুষ, তুমি এই জগতৰ পৰম আশ্ৰয় আৰু জ্ঞাতা জ্ঞাতব্য তথা পৰম ধাম। হে অনন্ত ৰূপ, এই সকলো জগত তোমাৰ দ্বাৰাই ব্যাপ্ত অৰ্থাৎ পৰিপূৰ্ণ। তুমি বায়ু, যমৰাজ, অগ্নি, বৰুণ, চন্দ্ৰমা, প্ৰজাপতি ব্ৰহ্মা আৰু ব্ৰহ্মাৰো পিতা। তোমাক হাজাৰবাৰ প্ৰণাম। তোমাক আকৌ বাৰে বাৰে প্ৰণাম কৰিছোঁ। হে অনন্ত সমৰ্থবান প্ৰভু, তোমাক সন্মুখৰ পৰা আৰু পিছফালৰ পৰাও প্ৰণাম। হে সৰ্বাত্মন, তোমাক সকলো ফালৰ পৰা প্ৰণাম কৰিছোঁ। কাৰণ অনন্ত পৰাক্ৰমশালী তুমি সমস্ত সংসাৰতে ব্যপ্ত হৈ আছা। তুমিয়েই সকলো। তোমাৰ এই বিৰাট ঐশ্বৰ্যৰ বিষয়ে নাজানি, তোমাক মোৰ সখী বুলি ভাবি, স্নেহবশতঃ অথবা মোহবশতঃ মই হে কৃষ্ণ, হে যাদৱ, হে সখী এইবোৰ সম্বোধন অসাৱধানতাবশতঃ নভবা নিচিন্তাকৈ হঠাৎ তোমাৰ প্ৰতি কৰি পেলাইছোঁ। আৰু হে অচ্যুত, আমোদ প্ৰমোদ তথা বিশ্ৰাম আদিত উঠোতে বহোতে, খাওঁতে লওঁতে, অকলে নাইবা বন্ধুবিলাকৰ সন্মুখত হাস্য পৰিহাস কৰি তোমাক অপমানিত কৰিছোঁ। তাৰ কাৰণে মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। অচিন্ত প্ৰভাৱশালী তুমি সকলো অপৰাধ মৰীক্ষণ কৰিবা। তুমি এই চৰাচৰ জগতৰ পিতা আৰু সৰ্বশ্ৰেষ্ঠ গুৰু তথা পৰম পূজনীয়। হে অনুপম প্ৰভাৱশালী, এই জগতত তোমাৰ সমান কোনো নাই। তেনেস্থলত তোমাতকৈ অধিক শক্তিশালী কোন হ'ব পাৰে? গতিকে হে প্ৰভু, মই তোমাৰ সমস্ত শৰীৰক তোমাৰ চৰণত নিবেদনপূৰ্বক প্ৰণাম কৰি স্তুতিযোগ্য পৰমেশ্বৰ তোমাক প্ৰসন্ন কৰাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। হে দেৱ, পিতাকে যেনেকৈ পুত্ৰৰ, বন্ধুৱে বন্ধুৰ, পতিয়ে যেনেকৈ পত্নীৰ সকলো অপৰাধ সহন কৰে, তেনেকৈ তুমিও মোৰ সকলো অপৰাধ ক্ষমা কৰিবা। মই পূৰ্বতে নেদেখা এই আশ্চৰ্যময় ৰূপ এতিয়া দেখা পাই আনন্দবোধ কৰিছোঁ। মোৰ মন ভয়ত ব্যাকুলো হৈ পৰিছে। গতিকে এইবাৰ তুমি মোক সেই তোমাৰ চতুৰ্ভুজ বিষ্ণুৰূপ দেখুওৱা। হে দেৱেশ, হে ত্ৰিজগতৰ আশ্ৰয়স্বৰূপ, তুমি প্ৰসন্ন হোৱা। মই তোমাৰ মুকুটধাৰী, গদা চক্ৰধাৰী ৰূপ চাব খুজিছোঁ। সেইকাৰণে হে বিশ্বস্বৰূপ, হে সহস্ৰবাহু, তুমি সেই ৰূপত প্ৰকট হোৱা। ভগৱান শ্ৰীকৃষ্ণই ক'লে, অনুগ্ৰহপূৰ্বক মই নিজৰ যোগশক্তিৰ প্ৰভাৱত মোৰ পৰম তেজময় সকলোৰে আদি অসীম বিৰাট ৰূপ তোমাক দেখুৱালোঁ, যি ৰূপ তোমাৰ বাহিৰে আন কোনেও আজিলৈকে দেখা নাই। হে অৰ্জুন, ইহ জগতত মোৰ এই বিশ্বৰূপক বেদ, যজ্ঞ অধ্যয়ন, দান ক্ৰিয়াদি অথবা উগ্ৰ তপস্যাৰ দ্বাৰা তোমাৰ বাহিৰে আনে দেখিবলৈ সক্ষম নহয়। মোৰ এনেকুৱা এই বিৰাট কৰাল ৰূপ দেখি তুমি ব্যাকুল নহবা। তুমি নিৰ্ভয়ে তথা প্ৰসন্ন মন লৈ মোৰ শংখচক্ৰ গদা পদ্ম ধাৰণ কৰা চতুৰ্ভুজ ৰূপ পুনৰাই চোৱা। সঞ্জয়ে ক'লে, ভগৱান বাসুদেৱে এইদৰে কৈ পুনৰাই নিজৰ সেই চতুৰ্ভুজ ৰূপ দেখুৱালে আৰু পিছত শ্ৰীকৃষ্ণই সৌম্যমূৰ্তি ধাৰণ কৰি ভয়ভীত অৰ্জুনক সান্ত্বনা দিলে। অৰ্জুনে ক'লে, হে জনাৰ্দন, তোমাক এই অতি শান্ত মনুষ্য ৰূপত দেখা পোৱাৰ পিছত মোৰ চিত্ত স্থিৰ হৈ পৰিল আৰু মই মোৰ নিজৰ স্বাভাৱিক স্থিতি প্ৰাপ্ত হ'লোঁ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, মোৰ যি এই চতুৰ্ভুজ ৰূপ তুমি দৰ্শন কৰিলা, সেয়া অতি দুৰ্লভ। আনকি দেৱতাবিলাকেও এই ৰূপ দেখা পাবলৈ হেঁপাহ কৰি থাকে। মোৰ যি ৰূপৰ দৰ্শন তুমি লাভ কৰিলা, এই চতুৰ্ভুজ ৰূপক বেদ, তপস্যা, দান অথবা যজ্ঞেৰে দেখা পোৱা কেতিয়াও সম্ভৱ নহয়। কিন্তু হে পৰন্তপ, অনন্য ভক্তিৰ দ্বাৰাইহে চতুৰ্ভুজ ৰূপে মোক প্ৰত্যক্ষভাৱে দেখিবলৈ, তত্ত্বত জানিবলৈ তথা মোত বিলীন হ'বলৈ অৰ্থাৎ একাত্মভাৱ প্ৰাপ্ত হ'বলৈ সমৰ্থ হ'ব পাৰি। হে অৰ্জুন, যিয়ে মোৰ কাৰণে সকলো কৰ্তব্য কৰ্ম সম্পন্ন কৰে, মতপৰায়ণ আৰু মোৰ ভক্ত হয়, আসক্তিবৰ্জিত তথা সমস্ত প্ৰাণীৰ প্ৰতি বৈৰীভাৱ ৰহিত হয়, সেই অনন্য ভক্তিযুক্ত পুৰুষে মোকে লাভ কৰে।
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादश अध्यायः।